নমস্কাৰ মই তৃপ্তি ৰাণী ৰাজবংশী মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটিল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি ভিডিঅ'টো অকণমান ইনফৰ্মেটিভ, কোনো ব্লগিং নহয়। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ শৰীৰটো হৈছে এটা যন্ত্ৰ আৰু এই যন্ত্ৰটোৱে আমাৰ বাবে কিমান কাম যে কৰি থাকে বলকচোন জানো। আমাৰ শৰীৰত প্ৰেসাব কেনেকৈনো উৎপন্ন হয়। আমি যেতিয়া পানী গ্লাছ খাওঁ সেই পানী গ্লাছ আমাৰ নলচৰীয়েদি গৈ সৰু ক্ষুদ্ৰান্তত পৰে আৰু সৰু ক্ষুদ্ৰান্তৰ বৃহৎ ক্ষুদ্ৰান্তলৈ পানীখিনি পঠিয়াই দিয়ে। বৃহৎ ক্ষুদ্ৰান্তৰ কাম হৈছে যে সেই পানীখিনিক আমাৰ তেজৰ সৈতে মিহলি কৰি কিডনীলৈ পঠাই দিয়ে। কিডনীটো হৈছে যে আমাৰ শৰীৰৰ বাবে এটা ফিল্টাৰ আৰু কিডনীয়ে আমাৰ এই তেজখিনিক পিউৰিফাই কৰে, মানে ফিল্টাৰ কৰে। যিখিনি ভাল তেজ আমাৰ শৰীৰলৈ পঠাই দিয়ে আৰু যিখিনি বেয়া তেজ সেইখিনি আমাৰ ব্লাইণ্ডাৰলৈ পঠাই দিয়ে বেলেগ এটা নলীৰে। এক্সট্ৰা নলীয়েদি আহি আমাৰ ব্লাইণ্ডাৰত পৰে আৰু ব্লাইণ্ডাৰৰ পৰা আমাৰ যেতিয়া সেইটো ভৰ্তি হৈ যায় তেতিয়া আমাৰ বেয়া তেজ সেইখিনিকে আমি পেচাব আকাৰেৰে কৰোঁ আৰু সেই তেজখিনিতে আছে নানান ধৰণৰ এচিড আছে আৰু টক্সিক কিছুমান শৰীৰৰ পদাৰ্থ পোৱা যায়। সেয়া যেতিয়া পৰীক্ষা কৰা যায় তেতিয়া সেইবোৰ ওলাই বস্তুবিলাক। সেয়া হৈছে আৰু এয়া এটা বহুত ডাঙৰ এটা প্ৰচেছ হয় যিটো আমি প্ৰেচাবটো ধৰি ৰাখোঁ। বহুতে আমাৰ কাৰণে ক্ষতিকাৰক, বেয়া কথা। আৰু প্ৰেচাবটো ধৰি ৰাখিব নালাগে কাৰণ বেয়া বস্তুবোৰ পেটত থাকিলে আমাৰ শৰীৰৰ কাৰণে বহুত ক্ষতিকাৰক। আমাৰ শৰীৰটোৱে আমাৰ বাবে বহুত কাম কৰি থাকে, সেইকাৰণে শৰীৰটো ভালে ৰখাৰ দায়িত্ব আমাৰে। তো এতিয়া ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।